এই দেশ সঁচাই আজব। এই দেশত জোতা বিক্ৰী হয় এচি ৰুমত আৰু কিতাপ বিক্ৰী হয় ফুটপাথত। এই দেশত দুৰ্নীতিগ্ৰস্তসকলে থাকে ৰাজ অট্টালিকাত আৰু গুণীজন থাকে গছৰ তলত। জীৱনৰ প্ৰতিটো খোজ সাৱধানে দিয়ক, কাৰণ বহু মানুহে আপোনাৰ এটা সামান্য ভুল ধৰিবলৈকে অপেক্ষাত আছে। আপুনি যদি দুখীয়া হয় তেন্তে আপোনাৰ একেবাৰে আপোন মানুহবোৰ, আপোনাৰ একেবাৰে আত্মীয়বোৰেও আপোনাক এৰি যাব, আৰু যদি আপুনি ধনী হয় তেন্তে একেবাৰে দূৰ সম্পৰ্কীয়সকলেও সদায় আপোনাৰ খবৰ ৰাখিব। জীৱনত ভালে থাকিব বিচাৰিলে 5টা কথা মানি চলক। নম্বৰ 1, কথা কমকৈ কওক। নম্বৰ 2, আনৰ কথা কমকৈ শুনক। নম্বৰ 3, বেছি খং নেদেখুৱাব। নম্বৰ 4, মানুহক সহজতে আপোন বুলি নাভাবিব। নম্বৰ 5, একো নজনাৰ দৰে থাকিবলৈ আৰম্ভ কৰক। পৃথিৱীত আটাইতকৈ বেছি মিছা কথা কোৱা হয় আদালতত ধৰ্মগ্ৰন্থৰ চুই, আৰু আটাইতকৈ বেছি সঁচা কথা কোৱা হয় মদ চুই। পুৰণি হ'লেও কেতিয়াও গছ নাকাটিব, ফল দিব নোৱাৰিলেও ছাঁ দিব। পিতৃ-মাতৃ বৃদ্ধ হ'লেও কেতিয়াও অৱহেলা নকৰিব। টকা পইচা দিব নোৱাৰিলেও হিয়া উজাৰি আশীৰ্বাদ দিব। ক্ষুধাৰ্ত পেট, খালী পকেট আৰু এখন ভঙা হৃদয়ে আপোনাক যি শিক্ষা দিব, পৃথিৱীৰ কোনো কিতাপে সেই শিক্ষা আপোনাক দিব নোৱাৰে। সন্মান হ'ল আইনাখনৰ দৰে। আপুনি আনক যিমান বেছি সন্মান দিব, তাতকৈও বেছি আপোনাক সন্মান উভতাই পাব। 4টা কথাক লৈ কেতিয়াও লাজ নকৰিব। পুৰণা কাপোৰ, সাধাৰণ জীৱন-যাপন, বৃদ্ধ পিতৃ-মাতৃৰ দৰিদ্ৰ বন্ধু। কাৰোবাৰ ভুল দেখা পালে তাকে লৈ আনৰ ওচৰত সমালোচনা কৰাতকৈ ভুল কৰাজনক কওক, কাৰণ ভুল কৰাজনেহে ভুলটো শুধৰাব পাৰিব। সমালোচনা কৰাসকলে শুধৰাব নোৱাৰে। পুৰুষ ভিক্ষাৰী হয় পত্নীৰ 3টা ভুলৰ বাবে। নম্বৰ 1, যি স্ত্ৰীয়ে সংসাৰখনক হাতৰ মুঠিত ৰাখিব বিচাৰে। 2, স্বামীৰ উপাৰ্জনত যিগৰাকী নাৰী সন্তুষ্ট নহয়। 3, যি পত্নীয়ে অপ্ৰয়োজনীয়ভাৱে অৰ্থ ব্যয় কৰে। সৰু সৰু ভুলবোৰৰ পৰা শিক্ষা ল'বলৈ শিকক। মনত ৰাখিব, সদায় সৰু সৰু শিলতহে মানুহে উজুতি খায়, পাহাৰত নহয়। ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।